ডিজেকশ্যন কৈ আছোঁ। কালিৰ পৰা এবিট মই ফোন মানে ষ্টাইলিছ নাম দিয়া আপলোড কৰিছিলোঁ, কেনেকৈ কৰিব পাৰি তাই ভিতৰত কেইটামানে বহুতে ৰিকুৱেষ্ট কৰিছে আৰু মই বহুতৰ লিখি দিলোঁ ষ্টাইলিছ নামত। আৰু এতিয়া মানে মই ইমানকৈ কৰিব পৰা নাই, বহুতে আহিছে অভাৰ মানে অনলাইন আহিবই নোৱাৰে। অনলাইন আহিলে মানে মেছেঞ্জাৰ বা কিবা বহুত মানে ৰিকুৱেষ্ট কৰা, অকল ৰিকুৱেষ্ট কৰা মানে ইমানকৈ মই নোৱাৰোঁ ন। এতিয়া আপোনালোকক ভিডিঅ'ত বনাই এপছটো আৰু কেনেকৈ বনাব লাগে গোটেই দেখুৱাই দিম। আৰু ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে গৈ আপোনালোকে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰি, মই অলৰেডি চাৰ্চ কৰিছোঁ পিক্সেল লেবল, এইটো পিক্সেলটো মই ডাউনলোড দি আছে। তাৰপিছত অ'পেন কৰিলোঁ। অ'পেন কৰাৰ পাছত আপোনালোকে ইয়াত যাব প্লাছ চিনত গৈ ইয়াত টেক্সট বুলি আছে আৰু ফ্ৰম গেলেৰীত গৈ ইয়াত মই অলৰেডি ডাউনলোড কৰা আছে এইবিলাক। আপোনালোকে স্ক্ৰীনশ্বটো কৰিব পাৰে, ডাউনলোডৰ পৰাও কৰিব পাৰে। গৈ এইটো বেকগ্ৰাউণ্ডৰ হিচাপত থৈ দিছোঁ। বেকগ্ৰাউণ্ডত অলপ ডাঙৰ কৰি দিছোঁ। ডাঙৰ কৰাৰ পাছত এতিয়া আকৌ প্লাছত যাব। প্লাছত গৈ টেক্সট মাৰি দিব। টেক্সট ক্লিয়াৰ কৰি দিয়াৰ পাছত আছামিছত লিখি দিব নামটো। মোৰ নাম লিখি দিছোঁ সুশীল পাইং। এতিয়া অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পাছত আপোনালোকে আকাৰটো মাজত আনি দিব। মাজত আনি দিয়াৰ পাছত অলপ ডাঙৰ কৰি দিব। ডাঙৰ কৰি দিয়াৰ পাছত এইটোত ক্লিক কৰি দিব। এই বুলি আছে ইয়াত ক্লিক কৰাৰ পাছত এইটো এবি ফোন বুলি আছে। এবি ফোনত গৈ মাই ফোনছত যাব। মাই ফোনছত গৈ ইয়াত পেজিছ এইটো ডাউনলোড দিব লাগিব গুগলত গৈ। তাৰপিছত ইয়াত আছে নামটো অলপ ষ্টাইলৰ, আকৌ কালাৰ দিব লাগে। কালাৰ দিবলৈ ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপুনি ধৰি লওক মই ইয়াত স্ক্ৰীনশ্বট মৰাইছিলে থাম্বনেইল চব কিছুমানৰ। ইমেজত গৈছোঁ। ইমেজত গৈ স্নেপচিটত মৰাইছে পিকচাৰ। তাৰপৰা এইটো ৰাইট চিন দিলোঁ। ইমানত আহি গ'ল কালাৰ। তাৰপিছত অলপ ওপৰলৈ উঠাই দিব। ওপৰলৈ উঠাৰ পাছত এইটো এনেবল অনটো কৰি দিব। অন কৰাৰ পাছত ইয়াত আপুনি বহুত মানে কি ধৰণৰ লাগে ষ্টাইলটোৰ নামটো এইটো দি দিব পাৰিব। ইয়াত এইটোতে থৈ দিছোঁ। এইটো ৰাইট চিন কৰি দিব। তাৰপৰা আকৌ গৈ ইয়াত 3D বুলি আছে, 3D এনেবলটো অন কৰি দিব। তেতিয়া অলপ চাবলৈ ভাল লাগে আৰু এনেকৈ ওপৰলৈ গৈ আৰু নিজৰ ইচ্ছামতে কোনটো কেনেকৈ লাগে বঢ়াই দিয়ে কমাই দিয়ে। তাৰপাছত ৰাইট চিন মাৰি দিব। ৰাইট চিন মৰাৰ পাছত আকৌ এতিয়া আকৌ আপুনি বেকগ্ৰাউণ্ডৰ ষ্টাইল ছবি পিক্সাৰ লগাব বিচাৰে তেতিয়া ইয়াত মাজত এইটো কিনাৰতে এটা আছে, তাত ক্লিক কৰি দিব। তাত ইম্পৰ্ট বুলি আছে। ইম্পৰ্টত গৈ আপোনাৰ ওচৰত কি পিক্সাৰ আছে ডাউনলোড কৰা মানে ধুনীয়া ধুনীয়া এইবিলাক। মই ডাউনলোডত গ'লোঁ। ডাউনলোডত গৈ এইটো পপুলাৰটোত আছে। ইয়াত ৰাইট চিন কৰি দিব। আৰু ৰাইট চিন কৰাৰ পাছত এনেকৈ সৰু কৰি দিব, এনেকৈ লগাই দিব। তাৰপিছত যদি ইয়াৰ বেকগ্ৰাউণ্ডটো মিলাব বিচাৰে ইয়েছ কালাৰ বুলি আছে। ইয়াত ইয়েছ কালাৰ এইটো এনেবল অন কৰি দিব। তেতিয়া মিলাই দিব আপুনি এনেকৈ অলপ। তাৰপাছত আকৌ বেলেগ ছবি লগাব বিচাৰে আপুনি নামটো আকৌ ক্লিক কৰি দিব। নাম ক্লিক কৰাৰ পাছত আকৌ ইম্পৰ্টত যাব। ইম্পৰ্ট গৈ ইয়াত বহুত ধৰণৰ বস্তু আছে, মানে আপুনি কেনেদৰে ইউজ কৰিব পাৰে নিজৰ ষ্টাইলিছ। এইটো ধৰি লওক মই দিছোঁ। এইটো যে বেকগ্ৰাউণ্ডটো বগা আছে, এতিয়াতো ইয়াক মিলাব লাগিব। আকৌ ইয়াত গৈ ইয়াৰ্ছ কালাৰ্ছত গৈ অন কৰি দিব। অন কৰাৰ পাছত এইটো বঢ়াই দিব অলপ। এতিয়া নাইকিয়া হৈ গ'ল। তাৰপৰা আকৌ অলপ এইটো নাইকিয়া হৈ যোৱাৰ পাছত এনেকৈ অলপ সৰু কৰি দিব। এনেকৈ মাজতে বঢ়াই দিব পাৰিব মানে ষ্টাইলিছত কি। আকৌ গৈ 3D এনেবলত অন কৰি দিব। ইয়াত যোৱাৰ পাছত
কালাৰ কি ধৰণৰ লাগে এইবিলাক ক্লিক কৰি দিব। তাৰপৰা ইয়াত গৈ ছেভ কৰি দিব। আপোনাৰ ৰুমটো অলৰেডি ছেভ হৈ যাব। ইয়াত ছেভ কৰা অলপ দেৰি ল'ব ছেভ কৰোঁতে। আকৌ বেক হৈ যাব। এইটো আপুনি যদি এইটো ফোন ষ্টাৰটো এপছটো প্লে ষ্ট'ৰত ডাউনলোড কৰিলে আপুনি ফোনটো নাপায়। আপুনি ইউটিউবত যাব লাগিব। ইউটিউবত গৈ মাৰি দিব, চাৰ্চ কৰি দিব নেম ষ্টাইলিছ ডিজাইন বুলি এনেকৈ মাৰি দিব। মাৰি দিয়াৰ পাছত ইয়াত বহুত আছে। ধৰি এইটো এই বাংলাৰ ল'ৰাটো ইমান ভাল নহয়। ইয়াত আকাশ বুলি আছে, এইটো আকাশত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত এইটো লিংকটোত দিয়া আছে তলত চাব। এইটো ফটোজ লিংক ছবি লাগে যদি ছবি ডাউনলোড কৰিব পাৰিব। আৰু ফোন আমাক আখৰ ষ্টাইলটোৱে লাগিব। আখৰ ষ্টাইলটো এইটো বেকগ্ৰাউণ্ড আছে, ফটোজৰ আছে। ইয়াত ফোন ষ্টাইল নাই, বেলেগত যাব। ইয়াত গৈ ডেছক্ৰিপশ্যনত গৈ আকৌ ইয়াত চাব লিংকটো লিংক প্লেজিল ইয়াত আছে, বহুত ধুনীয়া আছে প্লেজিল বুলি। এইটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত গুগলত অ'পেন হৈ যাব। ক্ৰমত যিকোনো ব্ৰাউজাৰটো ইউজ কৰিব পাৰিব। তাৰপাছত আপোনাৰ নিজৰ কিবা চাইন ইন কৰিব লাগিব। চাইন ইন কৰাৰ পাছত ডাউনলোড দিব লাগিব। ডাউনলোড দিয়াৰ পাছত এইটো ছেভ হৈ যাব। ছেভ হৈ যোৱাৰ পাছত আপুনি বেক হৈ যাব। বেক হৈ যোৱাৰ পাছত ফাইলত যাব। ফাইলত গৈ ইয়াৰ ফাইলত গৈ ইণ্টাৰনেল স্পেচত আছে মোৰ ডাউনলোডত দিয়াত আছিলে। ডাউনলোড ইয়াত বহুত দিয়া আছে মোৰ। এই প্লেজিল আহি গ'ল। তাৰ আহি যোৱাৰ পাছত আপোনালোকে কি কৰিব, পিক্সেল লেবত গৈ টেক্সটটো মানে ষ্টাইলিছ মোৰ নামটো কপি কৰা পাছত